আজি প্ৰথমবাৰৰ কাৰণে গৈ আছো লগৰ এজনীৰ ঘৰলৈ আৰু কাৰণটো হ'ল তাত ভাগৱত পাতিছে। মই যিহেতু আগে পিছে ভাগৱত পাঠ চাই পোৱা নাই সেয়েহে ভাবিলো সময় সুবিধা মিলোতে যাই হয় ভাল হ'ব, কাৰণ সিদিনা কলেজো বন্ধ আছিল। অলপ সময় গৈ থকাৰ পাছতে এয়া আমি পাওঁ হৈছো আৰু আহি দেখিলো লগৰজনী ইমান ধুনীয়াকৈ ৰংগলী বনাই থৈ দিছে। তাই বুলিয়ে নহয়, গাঁৱৰ সকলোবোৰ মানুহে পাতত পুলি এটা পুতি তাতে এখন গামোচা লগাই থৈ দিছে। আহি পাই অকনমান বহিয়ে আমি আহিলো এয়া ভাগৱত পাঠলৈ। ভাগৱতত সেৱা সৎকাৰ কৰি লোৱাৰ পাছত আকৌ আহিলো সিহঁতৰ ঘৰলৈ। দিলে আমাক খাবলৈ ইমান ধুনীয়াকৈ চাহ। অলপমান সময় বহি থকাৰ পাছতে একদম এলাহ লাগি গ'ল, সেয়েহে ক'লো যে এবাৰ উলিয়াই লৈ ব'ল তহঁতৰ গাঁওখন এপাক চাওঁ। আমি তিনিজনী আহিলো এয়া সিহঁতৰ গাঁওখন চাবলৈ। চাওকচোন কিমান যে ভাল লাগিছিল এই সময়কণ ইয়াত অতিবাহিত কৰি। বহুত সময় আমি এনেদৰে ৰৈ থাকিলো, কথা পাতি থাকোতে সময় কোনফালে গ'ল ধৰিবই নোৱাৰিলো। এনেদৰে কথা পাতি থকাৰ পাছতে চালো যে আমাৰ ঘৰলৈ আহিবলৈ হ'ল। আৰু সিদিনা বতৰটো একেবাৰে বেয়া আছিলে, পিছবেলালৈকে অলপ বৰষুণ পৰিলে। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো।